এতিয়া আহি গৈছে, মানুহ এতিয়া উঠিছে। নমস্কাৰ বন্ধুসকল, গুড মৰ্ণিং। সকলোকে হেপ্পী দিৱালী। তো আজি বহুত দিনৰ মূৰত এতিয়া আজি ভিডিঅ' এটা দিবলৈ সক্ষম হৈছোঁ। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব, লাইক কৰক, শ্বেয়াৰ কৰক, ছাবস্ক্ৰাইব কৰি দেখিছে দেৱালীৰ লাইট কি ধুনীয়াকৈ দিছে। আৰু আজি হ'ল দেৱালী। আৰু এতিয়া মই 3:30 গ'লোঁ, গৈ পেলাই ভাইটিহঁতৰ লগত আহিলোঁ। বহুত দিনৰ মূৰত গৈছোঁ, ৰানিং কৰিছোঁ, খোজকাঢ়িছোঁ, ভাল লাগিছে আৰু বহুত ভাগৰো লাগিছে। গতিকে হাত ভৰি বহুত বিষাই আছে। গতিকে এতিয়া চাহ দিব, পানী দিব, খাম আৰু বাছ। তাৰপিছত চাই থাকক মোৰ ভিডিঅ'টো স্ক্ৰিপ্ট নকৰাকৈ অলপ লাইক কৰক, শ্বেয়াৰ কৰক, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তো চাই থাকক। যোৱাকালি দেৱালী গ'ল। আজি আৰু এটা ভাল খবৰ। আমাৰ আগত ঘৰৰ যিটো ৰেচন খাই আছিলোঁ, ৰেচনটো এতিয়া বেলেগ এটা জেগাত আছিল আগত, এতিয়া ট্ৰেন্সফাৰ হ'ল। এইটো নাম আহিছে, মাতিছে আৰু নতুন নাম অহা নাই। ভাইটিৰ নামটো আৰু হেৰিৰ নামটো সোমোৱা আছে। গতিকে যাওঁ, ওচৰতে হ'ল, চাউল আনিব যাওঁ, গৈ আছোঁ। আৰু সেইটো কাৰণে ভাল খবৰ, অতি সোনকালে কামটো হৈ গ'ল। আৰু যিহেতু আমাৰ চাকৰি বাকৰি নাই, আৰু আমাৰ পেহীহঁতৰ এজনী পেহী আছে, তো তাৰ ঘৰুৱা পঢ়া শুনা কম। গতিকে ধন্যবাদ ৰেচন কাৰ্ডৰ শুভেচ্ছা যাচিলোঁ। গতিকে সকলোৱে ভালে ভালে থাকক আৰু পতাকা নুফুটাই এগৰাকী বন্তি জ্বলালে মনত কেনেকুৱা ধৰণৰ শান্তি পাব পাৰি, তো আমি সকলোৱে চিন্তা কৰাটো উচিত। গতিকে ভিডিঅ'টো চাই থাকিব, লাইক কৰক, শ্বেয়াৰ কৰক, কমেণ্ট কৰিব। নমস্কাৰ বন্ধুসকল, দেখিছে লাইট দেৱালী। লাইটডাল বেয়া হ'ল। লাইটটো মানে কি প্ৰথমতে ঘূৰি আছিলে যে, হা বন্ধুসকল, বহুত দিন মই ৰানিং কৰিছোঁ, কিবা কিবি লাগি গৈছে। তো কাইলৈ আশা কৰোঁ, ইচ্ছা কৰিম 2 ৰাউণ্ড কমপ্লিট, তাৰপিছত লাহে লাহে বহাম। ভাইটি এটা আহিছে, বহুত ভাল লাগিছে। আন্ধাৰত একো দেখা নাপায়, ভাইটিটো ৰানিং কৰি আছে। তো আমাৰ ফিল্ডখন এখন লাকি বুলি ক'ব পাৰি। গতিকে সকলোৱে ইয়াৰ পৰা চাকৰি পাই গৈছে যোৱা 2 বছৰ। তো দেখাই চাই থাকক, লাইক কৰক, শ্বেয়াৰ কৰক, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। শেষ আৰু এতিয়া আহিছে ৰাসৰ ছিজন। গতিকে এনেকুৱা মই এতিয়া জুৰুলা হৈ গৈছোঁ, মানে কি ক'ম বন্ধুসকল, আৰু ক'বলৈতো নোৱাৰোঁ কাৰো আগত, কাৰণ যিহেতু মতা মানুহৰ এটা প্ৰব্লেম, কি কাৰো আগত দুখ প্ৰকাশ কৰিব নোৱাৰে। আৰু গতিকে মাজতে চখত বিগ বছতো যাম বুলি এপ্লাই মাৰি দিছিলোঁ আজি কিছু বছৰ আগত। কণ্টেক্ট উইল চুন বুলি এনেকৈ দিছে, কিন্তু কৰিব পৰা নাই। গতিকে ৰাসৰ ছিজন, এতিয়া মাজুলী যোৱা প্লেন আছে, কি কৰোঁ ক'ব নোৱাৰোঁ। আৰু গতিকে সেই এতিয়া মাহঁত যাব, খুৰাহঁত যাব, ঠিক হোৱা নাই, তথাপিতো আশাটো আছে, চাওঁ। আৰু পইচা পাতিও অসুবিধা অকণ আছে বেছিকৈ, আপোনালোকেতো জানে, যোৱাটো ভিতৰত দেখিছে বা কৈছোঁ, আপোনালোকৰ লগত আলোচনা কৰিছোঁ। গতিকে আপোনালোকৰ নিজৰ ল'ৰা, ভাইটি নিচিনা ভাবি আপোনালোকে হেৰি কৰিব,
মৰম দিব আৰু গতিকে আপোনালোকে এই মৰম আৰু আশীৰ্বাদ দিব আকৌ যাতে আৰু ওপৰলৈ যাব পাৰে আশীৰ্বাদ কৰক আৰু মই এনেকুৱা নহয় যে মই নদীখনৰ মাজতে ব্লগ নকৰিম তো যিটো জেগাত মই যাওঁ ঘূৰিবলৈ বা ব্লগিঙৰ কাৰণে যাওঁ বা যাম গতিকে আপোনালোকক নিশ্চয় লগ পাম নিশ্চয় লগ কৰিম আৰু ইউটিউবত দেখোঁ টিভিত দেখোঁ যে কাৰোবাৰ ঘৰ বনাই দিয়ে কিবা কৰি শেষ মোৰো কৰিব মন যায় কিন্তু মোৰ নিজৰ এইটো অৱস্থা বেয়া হৈছে গতিকে সেইটো কাৰণে এই চেনেলটোকে আপোনালোকৰ লগত নিজৰ এটা ফেমিলিৰ নিচিনা আপোনালোক গতিকে আপোনালোকৰ লগতে মই শ্বেয়াৰ কৰিছোঁ আৰু কি কৰিব লাগে কেনেকৈ কৰিব লাগে কেনেকৈ আগবাঢ়িব লাগে গতিকে আপোনালোকে দিয়া পৰামৰ্শ দিব আপোনালোকৰ দিয়া পৰামৰ্শ মই সদায় মূৰলৈ আৰু আগবাঢ়ি যাম আৰু যাতে ওপৰত যাব আশীৰ্বাদ কৰক আজিৰ ভিডিঅ'টো এনেকৈ ইমানতে সামৰিছোঁ আৰু আজিৰ ভিডিঅ'টো চাই কেনেকৈ পালে লাইক কৰক শ্বেয়াৰ কৰক ছাবস্ক্ৰাইব কৰিব নাপায় আৰু সেউজীয়া গছ গছনি বেকগ্ৰাউণ্ডৰ পৰিৱেশটো কেনেকৈ পাইছে চাই দিব লাইক কৰক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপায় ধন্যবাদ গুড ডে গুড নাইট